গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেলটো। আজি আমি যাব লৈছোঁ হাবুঙলৈ। তোৰ লগত আহি আছে, এইফালে দোকানলৈ গৈছে, এই দোকানত গৈছে লগতো। আৰু এই ৰখি আছোঁ, আমি এতিয়া বাইক চাইকেলৰ পৰা ৰখি আছোঁ, যাম আজি হাবুঙত যাম। আৰু আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে লাষ্টতে ভিডিঅ'টো চাই থাকিব কেনেকুৱা হয়। তো ব'লক ভিডিঅ'টো এবাৰ আৰম্ভ কৰোঁ। সেই গাইছ আমি এতিয়া বৰ্তমান ঘৰৰ পৰা ওলাই পিনে এতিয়া আমি কুমতীয়া নদী পালোহি। মানে কুমতীয়া নদী এইডোখৰ নদীডোখৰ বহুত ভাল লাগে। এতিয়া আমি বৰ্তমান আহি পিনে সমাধান পালোহি। এইটো আমি পুৱাহিকা হৈ পিনে যাম হাবুঙলৈ। এইপিনে অলপ শ্বৰ্টকাট হয়। এইটো আমি এতিয়া বৰ্তমান নোৱা থানৰ ৰাস্তাইদি সোমাই যাব লাগিব। এইপিনে টেঙাপুৰ হৈ নোৱা থান হৈ পিনে আমি পুৱাহিকা হৈ যাম। তো বৰ্তমান এইটো ৰাস্তাই আমি এতিয়া সোমাই যাব লাগিব। আমি এতিয়া বৰ্তমান আহি পিনে এতিয়া বৰ্তমান আমি খলাখনত সোমাইছোঁ আৰু বেছি সময় নাই। আমি এতিয়া খোৱাটো পাম। আমি এতিয়া বৰ্তমান পুৱাহিকা হৈ আহিছোঁ। ঠিক আছে, আমি এতিয়া বৰ্তমান আহি পিনে হাবুঙৰ পাই গ'লো। এতিয়া এইডোখৰ পৰা আৰু হাবুঙৰ মেইন মন্দিৰলৈ 1 কিলোমিটাৰমান হ'ব। তো আমি এতিয়া বৰ্তমান পাই গ'লোহি। তো ব'লক ভিডিঅ'টো ইয়াৰ পৰা আমি এনজয় কৰোঁ। বৰ্তমান আমি এতিয়া আহি পিনে হাবুঙৰ মেইন মন্দিৰটো চাই পাই গ'লো। এইখিনি হাবুঙৰ ছাইডত থকা দোকানখিনি। তো আমি এতিয়া বৰ্তমান বাইকখন ৰাখিম। বাইকখন ৰাখি পিনে তাৰপিছতে মন্দিৰটোৰ ভিতৰলৈ সোমাই যাম আৰু ধূপ চাকি ল'বলগীয়া আছে। আমি এইখিনি লৈ ল'ম ইয়াতে প্ৰথমে। তো হেল্ল' গাইছ, আমি এতিয়া বৰ্তমান পাই গ'লো এই হাবুঙৰ ইয়াতে। তাৰপিছত বাইকখন আমি ইয়াতে এনেকৈ ৰাখি থ'লোঁ। ভিতৰলৈ বাইক নিব নিদিয়াৰ কাৰণে ইয়াতে ৰাখি থৈছোঁ বিন্দাছ। তো আহি আছোঁ বৰ এটা ধুনীয়া পৰিৱেশ এয়া। তো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো। বৰ্তমান আমি এতিয়া মন্দিৰ ভিতৰলৈ আহি আছোঁ। এয়া লগত আমাৰ এয়া জগদীশ দা আছে এইফালে, আৰু এইফালে
এতিয়া চাকি আৰু ধূপ জ্বলাব লাগিব। প্ৰথমে চাকি আৰু ধূপ জ্বলাই লওঁ, তাৰপিছতে মন্দিৰত গৈ সেৱা কৰিমগৈ। তাৰপিছতে আপোনালোকক দেখাম সমগ্ৰ পৰিৱেশটো, হাবুঙৰ সম্পূৰ্ণ পৰিৱেশটো দেখাম তাৰপিছত। সেৱা কৰিব লাগে মন্দিৰটোৰ ভিতৰতে কৰিব লাগিব। ইয়াতে পূজাৰী থাকে আৰু ইয়াতে আশীৰ্বাদ দিয়া হয়। আমাৰ এতিয়া বৰ্তমান সেৱা চেৱা কৰি হৈ গ'ল। আপোনালোকক এতিয়া মই হাবুঙৰ সম্পূৰ্ণ পৰিৱেশটো দেখাম, সম্পূৰ্ণ মন্দিৰ দেখাম আৰু ক'ত কেনেকৈ ধূপ চাকি জ্বলোৱা হয় আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোকক মই সকলোবোৰ দেখাম আৰু খানা ক'ত খায় আপোনালোকক মই সকলোবোৰ দেখাম। আপোনালোকে যদি এইবোৰ চাব বিচাৰে তেনেহ'লে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো হৈছে অতিথি ভ্ৰমণ। ইয়াৰ পৰা যেতিয়া বাহিৰৰ পৰা মানুহ আহে, বিদেশৰ পৰা যেতিয়া মানুহ আহে বা ভাল যেতিয়া মানুহ আহে, তেতিয়া এইটো ইয়াতে বহি পিনে কথা বতৰা পতা হয়। তাৰপিছতে এতিয়া খানা খোৱা জেগাটো দেখাম, এইফালে খানা খুৱাই। তো মইতো হাবুং আজিলৈকে 5 বাৰমান আহিলোঁ, ই আজি প্ৰথম আহিছে। কেনেকুৱা লাগিলে? বহুত ভাল লাগিছে আজি। ইয়াতে বনাই মেলি আপুনি খাই যাব পাৰে। যদি আপুনি দূৰৰ পৰা আহে, যদি ইয়াত কুকুৰা হাঁহ লৈ আহে, তেতিয়াহ'লে ইয়াতে বনাই মেলি আপুনি খাই যাব পাৰিব। এইটো হাবুঙৰ পুখুৰী, এইটো এটা ডবল পুখুৰী আছে ইয়াত। এইটো হাবুঙৰ একদম ডবল পুখুৰী। এইটো পুখুৰী হ'ল। হাবুঙলৈ আহিছিলোঁ, এতিয়া বৰষুণ দি আছে, পূৰা বৰষুণ। এয়া দেখিছে ছাইডত বৰষুণ, এয়া গছ এজোপা আছে, গছজোপা তলতে ৰখি আছে। এইডোখৰত বৰষুণ পোৱা নাই। আৰু আজি মানুহ বহুত, আজি বুধবাৰ, মানুহ বহুত আহিছে, বহুত দূৰৰ পৰা আহিছে মানুহ। তো আজি মানুহৰ বহুত ভিৰ দেখিছোঁ ইয়াত। সেই ঘৰখিনি চাওঁ, কিন্তু ভাল লাগিছে। আৰু এইফালে গোটেই হাবিবোৰত পূৰা গোটেই মানুহ মানে খানা খাই আছে পূৰা। একদম ধুনীয়া পৰিৱেশ। আৰু এইফালেও পুখুৰীটো কিনাৰতে মজা, একদম মজা লাগিছে। তো আমি আহিলোঁ বৰ্তমান, এতিয়া আহি পিনে পূৰা আমি দুয়োটা চালোঁ, চাই মেলি ফটো চটো মাৰিলোঁ। এতিয়া ঘৰলৈ যাব হৈছে। তো আপোনালোকক দেখালোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈকে ইমানতে, বাই বাই।